নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা বৰ্তমান ট্ৰেন্ডিং চলি আছে ইউটিউবত ডিপসিক হল চীন ভিত্তিক এআই কোম্পানীৰ এক উন্নত ভাষা মডেল যি এআই ভিত্তিক প্ৰাকৃতিক ভাষা প্ৰচলন NLP বুলি কোৱা হয় আৰু অন্য উন্নত এআই প্ৰযুক্তি উন্নয়ন কৰে। ই জিপিটি সদৃশ গভীৰ শিক্ষণ ডিপ লাৰ্নিঙৰ ওপৰত মডেলসমূহ ব্যৱহাৰ কৰি টেক্সট প্ৰচেছিং অনুবাদ কোডিং সহ বিভিন্ন কামত সহায় কৰে। ডিপসিক চাৰ্ট আৰু ডিপসিক কোডাৰ নামৰ বিভিন্ন সংস্কৰণ আছে যিবোৰ বিভিন্ন ধৰণৰ কামৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই ChatGPT 4 আৰু অন্য উন্নত এআই মডেল যিটো আছে হেতুৰ কাৰণে আমি আমাৰ চেনেলত ভিডিও বনাইছিলোঁ। সেই মডেলসমূহৰ দৰে কাম কৰে, বিশেষকৈ চীনৰ মাৰ্কেটৰ বাবে ই উপযোগী কৰি বিকাশ কৰা হৈছে। এতিয়া আমি এই যেটো ডিপসিক আছে তাৰ বিষয়ে জানিম, তাৰ ফিউচাৰৰ বিষয়ে আৰু এটো কাম কেনেকৈ কৰে আৰু ডিপসিক মানে কি সম্পূৰ্ণ বিষয়টো জানিব পাৰিব। এই ভিডিওটো আপোনালোকে ফুললি চাব, অলপ স্কিপ নকৰিব, কাৰণ এটো ট্ৰেন্ডিং টপিক। এটো আপোনালোকৰ বহুত হেল্প হ'ব পাৰে ভৱিষ্যতত। আমি সকলোৱে জানো এআই মানে কেৱল ChatGPT নহয়। আজি আমি ডিপসিক নামৰ এটা নতুন এআই মডেল সম্বন্ধে জানিম যি বিশেষকৈ চীনত উন্নয়ন কৰাৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু ওয়াৰ্ল্ড ওয়াইড বৰ্তমান ডিপসিক মানুহে ইউজ কৰিব পাৰিছে আৰু এটো ডাউনলোড কৰিব পাৰিছে। ডিপসিক কেনে ধৰণৰ এআই, ই কেনেকৈ কাম কৰে আৰু ভৱিষ্যতে ই আমাৰ জীৱনত কেনেকৈ পৰিৱৰ্তন কৰিব আহক আমি জানো, কাৰণ এটো বিষয়ে ট্ৰেন্ডিং সকলোৱে সাৰ্চ কৰি আছে, তো আপোনালোকেও এই বিষয়ে জানিব পাৰিব। ডিপসিক এআই হল চীন ভিত্তিক এক উন্নত ভাষা মডেল লেংগুৱেষ্টিক মডেল যি GPT-4 সদৃশ ডিপ লাৰ্নিং যেটো মেচিন লাৰ্নিং বুলি কোৱা হয় টেকনলজি ব্যৱহাৰ কৰি ভাষা প্ৰচেছিং বা অনুবাদ কোডিং আৰু অন্য এআই প্ৰচেছিং কাম কৰে। যিবিলাকে ChatGPT ইউজ কৰিছে তেওঁলোকে এই বিষয়টো বুজি পাব। বা ডিপসিক চাৰ্ট আৰু ডিপসিক কোডাৰ এই দুটা সংস্কৰণ এতিয়ালৈকে উপলব্ধ হৈছে মাৰ্কেটত। তো সেইটো হল ডিপসিক এআই যেনেকা সেম ChatGPT। তো হাউ ডাজ ডিপসিক ওয়ার্ক, এটো কাম কেনেকৈ কৰে। ডিপসিক এআইৰ মূল ট্ৰান্সফৰ্মাৰ মডেলৰ ওপৰত নিৰ্ভৰশীল যি ডাটা বিশ্লেষণ কৰি বিভিন্ন ভাষাত উত্তৰ প্ৰস্তুত কৰে। ইয়াৰ বিশেষত্ব বহুতো আছে, যেনে মাল্টি ল্যাঙ্গুৱেজ সাপোর্ট, বহু ভাষা সহজতে বুজি পায়, বা কোডিং এসিস্ট্যান্ট কোডিং কৰোঁতে সহায় কৰে। নেচাৰেল ল্যাঙ্গুৱেজ প্ৰচেছিং NLP, মানুহৰ ভাষা বুজি উত্তৰ দিয়ে। আপুনি যদি কিবা এটা কুৱেশ্যন কৰে কিবা এডুকেশ্যনেল টপিকছৰ ওপৰত, যেনে আপোনাৰ এটা এপছ বনাব লাগে, সেই এপছটোত এটা কোড বনাই দিব লাগে, কি সিস্টেমত কোডিংটো বনাব, বা তেনেধৰণৰ আপোনাৰ যিকোনো ধৰণৰ কুৱেশ্যন যদি মনত থাকে সেই কুৱেশ্যনবিলাক কৰিলে সেই ডিপসিকে এআই যেটো মডেল সি আপোনাক আনসাৰ কৰি দিব যেটো সঠিক হৈ আছে। আৰু যেটো আমি ChatGPT নৰ্মেল যেটো এতিয়া আমি ইউজ কৰিবলৈ যাওঁ হেতু এটা সাবস্ক্ৰিপশন দিবলগীয়া হয়, যাৰ তুলনাত ডিপসিক বহুত কম খৰচত আপুনি ইউজ কৰিব পাৰিব। গতিকে হেতু এটা সুবিধা আছে। ডিপসিক বনাম ChatGPT, এটো এটা ইম্পৰ্টেন্ট ইনফৰমেশ্যন। বহুতেই ডিপসিক আৰু ChatGPTৰ মাজত পাৰ্থক্য বিচাৰি থাকে। মূলত পাৰ্থক্য কেইটা হল ডিপসিক চীনত বিশেষকৈ উন্নত কৰিবৰ কাৰণে উন্নয়ন কৰিবৰ কাৰণে এআই যি চীনীয়া ভাষাত অতি উন্নত পৰিমাণে আৰম্ভ কৰা হৈছে। ChatGPT হল ওপেন এআইৰ মডেল যি ইংৰাজী বা অন্য ভাষাত বেছি শক্তিশালী হিচাপে কাম কৰিব পাৰে, বা বিভিন্ন আমাৰ নেশ্যনেল যিবিলাক ল্যাঙ্গুৱেজ যেনে হিন্দী হওক বা আমাৰ ৰাজ্যিক ভাষা যেটো যেনে অসমীয়া বা অন্য ষ্টেটৰ যিবিলাক অসমীয়া বেংগলী বা আপোনাৰ তেলেগু এনেধৰণৰ ভাষাটো এআই কাম কৰে ChatGPTত। কিন্তু সকলো বিষয়ে আপোনালোকক ভালকে আনসাৰ দিব নোৱাৰে, কিন্তু ডিপসিকে আপোনালোকৰ এই বিষয়ে আৰু সহজ আৰু তেওঁলোকে ভালকে মানে লিংগুইষ্টিক মডেলবিলাক বুজি সোনকালে আনসাৰটো দিবলৈ মানে সক্ষম হয়। এই বুলি আমি সামাজিক মাধ্যমৰ কিছুমান
আগশাৰী মিডিয়া চেনেলবিলাকতো পাইছোঁ। গতিকে এইটো এটা নতুন আমাৰ কাৰণে আমালোক সকলোৰ কাৰণে এইটো পৰিচিত DeepSeek AI, যিটো সকলোৱে আমি এতিয়া পৰিচিত, আৰু এইটোৰ কাৰণে ইকনমি বৰ্তমান অলপ এফেক্ট পৰিছে। এই বিষয়ে কিছুমান সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ। গতিকে এইটো এটা ট্ৰেণ্ডিং টপিক। আপোনালোকে DeepSeekৰ বিষয়ে আৰু গভীৰভাৱে জানিব পাৰিব। চাৰ্চ কৰক ইউটিউবত বা গুগলত, তেতিয়াহ'লে বিষয়খিনি গম পাব, বা কেনেকৈ এই ৱেবছাইটটো আপোনালোকে বা এই যিটো DeepSeek AI মডেল আছে এইটো আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰে সম্পূৰ্ণ বিষয়ে জানিব পাৰিব। DeepSeek এতিয়া আৰম্ভণিৰ স্তৰত আছে, কিন্তু ই ভৱিষ্যতে এই ChatGPT বা অন্য AI মডেলসমূহৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। সেইকাৰণে এইটো এটা ইনফৰমেশ্যন আপোনালোকে জানিব পাৰিব। গতিকে এই বিষয়ে জানক, ইয়াৰ লগত কম্পিটিশ্যন কৰিব, কি আহিছে ইয়াত, নতুন কিবা পইণ্টছ আছে নেকি, বা এনেকুৱা কিবা ফিচাৰ্ছ আছে নেকি যিটো আপোনালোকে ChatGPTকে ভাল দিয়ে। বিশেষকৈ ক্ৰিয়েটৰসকলৰ কাৰণে বা টিচাৰসকলৰ কাৰণে বা ষ্টুডেণ্টসকলৰ কাৰণে এইটো বহুত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ কুৱেশ্যন যিবিলাক আছে তেওঁলোকৰ, সেইবিলাক তোমালোকে চাৰ্চ কৰি তাৰ পৰা চাব পাৰিবা, জানিব পাৰিবা। বিভিন্ন ধৰণৰ প্ৰব্লেম যিবিলাক আছে এডুকেশ্যন ৰিলেটেড আপোনালোকৰ, সেইবিলাক চাৰ্চ কৰি চাব পাৰিবা। DeepSeek AI সম্পৰ্কে আপোনাৰ মতামত কি? এই ChatGPTৰ বিকল্প হ'ব পাৰেনে? আপোনাৰ মতামত কমেণ্টত আমাক জনাব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সদায় আপোনালোকক এনেধৰণৰ কিছুমান টপিকছ লৈ আহিম, যাতে আপোনালোকে সকলোৱে এনেকুৱা আপডেটেড টপিকছৰ ওপৰত আপগ্ৰেড থাকে বা বিষয়খিনি জানে। কাৰণ সকলোৱে এতিয়া বৰ্তমান এই DeepSeek AI যিটো আছে এই মডেলটো লৈ চৰ্চা কৰি আছে। গতিকে আমি চিম্পলি আপোনালোকক সকলোকে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ। আৰু আমাৰ OLS অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেইটোৱে আমাৰ সকলো।